নমস্কাৰ, মই বিবেকী মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বিশ্বকৰ্মা পূজা, সেইবাবে বিশ্বকৰ্মা পূজা আমাৰ ঘৰতনো কেনেকৈ পাতিছে দেখাম বোলো। এতিয়া ৰাধেও আহিলে। মালা চালা লগাই আনিছে। এতিয়া মায়ে গোঁসাই ঠাইতে চব যোগাৰ কৰি লৈছে। যোগাৰ কৰি নাৰিকল, গোঁসাই ঠাইখন বেয়া বুলি কোনো প্লিজ বেয়া কমেণ্ট নকৰিব। তাৰপিছত মায়ে কল চল যোগাৰ কৰি লৈছে, এতিয়া ধূপ জ্বলাব আৰু। যিহেতু সকলোৰে ঘৰত প্ৰসাদ যোগাৰ কৰিছে, সেইবাবে আমাৰ ঘৰত পায়সকে বনাইছে আৰু। এতিয়া পায়স হৈ গ'ল। এয়া ভকত আহিলে। পলিথিন কি আনিছে চাওঁ, পলিথিনকেইটা। অঁ খালি আমাৰ ঘৰতে প্ৰথম নে কি? আমাৰ ঘৰতে প্ৰথম হে? আৰু ক'ত যাবা হে? হে এতিয়া মানে আমাৰ ঘৰতে প্ৰথম। অঁ চাই দিয়ক অকণমান। মায়ে হাতক দিবলৈ প্ৰসাদ হেৰি কৰি আছে। বাকী ভিডিঅ'টো আগলৈকে চাই থাকক আৰু। এতিয়া আহিলোঁ ৰাধেহঁতৰ ঘৰলৈ আৰু চাওকচোন মায়ে আটা খচি আছে। পিছে আজি ৰাধে খুৰাকৰো জন্মদিন, সেইবাবে পুৰি খুৱাব বোলে আমাক, সেইবাবে মায়ে আটা খচি আছে আৰু সকলোৱে বহি কথা পাতি আছোঁ। এয়া ৰাধে চাহ খাই আছে, ময়ো চাহ খাই আছিলোঁ, তথাপি ভিডিঅ' অকণ কৰি ৰাখিলোঁ আৰু। তাৰ পাছত গ'লোঁ দাদাৰ ঘৰলৈ। এজনী আকৌ সৰুজনী ছোৱালী যে দাদাৰ ভাগৰ আস্থা। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। থেংকছ ফৰ ৱাচিং।